শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰি সৰ্বস্বান্ত হ'ল হাজাৰ হাজাৰ লোক। বিনিয়োগৰ বাবে ডিভি ষ্ট্ৰকত ধন দি সৰ্বস্বান্ত হ'ল বহু লোক আৰু কোটি কোটি টকা আত্মসাৎ কৰি পলায়ন মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মা। ডিভি ষ্ট্ৰক ব্ৰকিং কোম্পানীৰ নামত প্ৰায় ৭,০০০ কোটি টকা লুণ্ঠন কৰিলে দীপাংকৰ বৰ্মনে। মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ গুৱাহাটী খাৰঘুলিস্থিত বাসগৃহৰ পৰা ইতিমধ্যে প্ৰেয়সীক আটক কৰিছে আৰু বৰ্তমান পাণবজাৰ মহিলা থানাত ৰখা হৈছে দীপাংকৰৰ প্ৰেয়সীক। মঙলবাৰে দিনটোত সমগ্ৰ অসম তোলপাৰ লগোৱা উক্ত ঘটনাৰ মাষ্টাৰ মাইণ্ড প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান আৰু মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনক নাপাই পিতৃ মাতৃৰ ঘৰত উপস্থিত হৈ বিনিয়োগকাৰীৰ হুলস্থুলীয়া পৰিৱেশ। জানিব পৰা মতে কেৱল অসমৰে নহয় অষ্ট্ৰেলিয়াৰো বিনিয়োগকাৰী আছে ডিভি ষ্ট্ৰকত। তুমি য'ত আছা তাৰ পৰা এটা ভিডিঅ' দি দিয়া, ক্লায়েণ্টসকলে আমাৰ ঘৰত ৰৈ আছে, মাও ঠিকে আছে প্ৰতিষ্ঠানত, আৰু ক্লায়েণ্টসকলে এইটো বিচাৰিছে যে তেওঁলোকে সুদ নিবিচাৰে, মূলধনখিনিও পৰ্যায়ক্ৰমে 3 পৰা 6 মাহৰ ভিতৰত আদায় দিব বুলি বিচাৰিছে। তুমি এটা ভিডিঅ' আকৌ এটা পঠাই দি তেওঁলোকক এটা আশ্বাস দিয়া যাতে বিজনেছটো আগলৈকে আগবাঢ়ি যায়। বাবা ক'ত আছা তুমি? তুমি আমাৰ অৱস্থাটো দেখিছাতো। তুমি য'ত আছা তাৰ পৰা সোনকালে গুচি আহা, আহি পেলাই চব ছেটেল কৰা। আমাকো বচোৱা, তুমিও বাচি থাকা, নহ'লে আমি আৰু থাকিব নোৱাৰোঁ। শুনিছানে? যাওঁতে একো নক'লে, ক'ত গ'ল কি কৰিলে, মই একো দেখাও নাপালোঁ তোমাক। তুমি য'ত আছা তুমি সোনকালে গুচি আহা। ব্যুৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ।